আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টো চাই কিনে ভালে পালে আৰু লক্ষী পূজা আৰম্ভ আজি 3 দিন হ'ল আপোনালোকে জানে। আৰু আজি আমি যাইছোঁ নিত্যানন্দক। তো আজি আৰু বেছি দেৰি নকৰোঁ আৰু এতিয়া 7টা বাজিলে আৰু ভিডিঅ'টো বেছি লাম্বাও নহয় কিজানি, পতায়ে খাব কিজানি আজি। ইফালে বতৰো ভাল নহয়, বতৰ মেঘামেঘি কৰি আছে। বেছি দেৰি নকৰোঁ আৰু ষ্টেচনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক। কেনে এনে মানে তাত এই জোতা মেলি তুই উপায় নাই আৰু উপায় নাই নকবি দে। আৰু আপুনি মানুহক এটা কথা কওঁ, মানে কি তুমি যদি হিল চেনে পিন্ধি যাওঁ, হিল পিন্ধি নাহিবা দে, চেনে পিন্ধিবা, নহ'লে ওলাই পানী হিল চেন গম পাইছি না। পুৰা পতাই পতা আৰু বিকাশ যে কৈছে অলপ আগতে যে আপীগিলাখানে হিল চেণ্ডেল পিন্ধি নাহিব। যদি এটা হিল চেণ্ডেল পিন্ধি আহে তেতিয়াহ'লেতো ইয়াৰ পৰা হিল চেণ্ডেলযোৰ ওলাবই আৰু নাই। ভালৰ কাৰণে কৈছে বিকাশ দাই আপোনালোকে পিন্ধি নাহিব। গাইজ পূজাত কেনেহেন পতা হৈছে আপোনালোকে দেখছি না। ভাবছোঁ অলপ ভিডিঅ'টো বান্ধক না নাবানো। গাইজ ভিডিঅ' বানাব পাইছোঁ না, আপোনালোকে চাই থাকক। ভিডিঅ'টো বান্ধি আছোঁ, কিন্তু ভিডিঅ'টো স্কিপ নকৰিব আৰু চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। আৰু এই পতাৰ মাজতে আপোনালোকৰ কাৰণে ভিডিঅ' বান্ধি আছোঁ বোলক। পূজাৰ ফালৰ পৰা আমি ওলাই আহিলোঁ, ওলাই আহি কিনে এতিয়া ফুৰি ঘুগনি খাওঁ। তো ব্লগ খাওয়া পুৰা হৈ গ'ল। আজি ভিডিঅ'টো বেছি লাম্বা নকৰোঁ। নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰোঁ। বিকাশ ভাই কেনে একদম জুই মিল ল'ব পৰা নাই ভাই, 5 বাতি ঘুগনি খাইছোঁ। বিকাশ ভাই 5 বাতি ঘুগনি খালা। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ বঢ়িয়া বঢ়িয়া ব্লগ বনাইছে, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, চাব ইয়াৰ ভিডিঅ'বিলাক। এইবিলাক বেছি লাম্বা নকৰোঁ আৰু আজি এইটো ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।